নমস্কাৰ, মই সাগৰিকা দুৱৰা। আজি শিৱৰাত্ৰি। প্ৰথমতে সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা। আৰু আজি এটা কবিতা পাঠ কৰিবলৈ লৈছোঁ আৰু কবিতাৰ কথাখিনি কিন্তু মোৰ নহয়। আজিৰ পৰা কেইবছৰমানৰ আগত এটা ভিডিঅ' পাইছিলোঁ ইউটিউবতে আৰু তাত হিন্দীত এগৰাকীয়ে পাঠ কৰিছিলে এই কবিতাটো। আৰু মোৰ ভাল লাগিলে কথাখিনি, সেইকাৰণে মই মোৰ নিজৰ ভাষাত মানে মোৰ মাতৃভাষা অসমীয়াত মই অনুবাদ কৰি থৈছিলোঁ আৰু বহু দিনতে সেই লকডাউনৰ সময়তে কৰি থোৱা। আজি যিহেতু শিৱৰাত্ৰি, ভাবিলোঁ কবিতাটো পাঠ কৰি আপোনালোককো শুনাওঁ। মানে কথাখিনি বৰ ধুনীয়া, সেইকাৰণে মই ভাবিলোঁ আপোনালোককো শুনাওঁ। আচলতে কবিতাটো এনেকুৱা ধৰণৰ, এজনী ছোৱালীয়ে লাইফ পাৰ্টনাৰ কেনেকুৱা বিচাৰে, কেনেকুৱা স্বামী বিচাৰে, সেই তেনেকুৱাৰ ওপৰত আধাৰিত এইটো কবিতা। আৰু যিহেতু মই অকণমান আগতেও নিউজ চেনেলত দেখিলোঁ যে কেইজনমান ছোৱালীয়ে কৈছে যে তেওঁলোকে শিৱৰ নিচিনা স্বামী বিচাৰে, শিৱক আৰাধনা কৰিবলৈ সেইকাৰণে আহিছে, শিৱৰ নিচিনা লাইফ পাৰ্টনাৰ বিচাৰে। আৰু শিৱকটো সকলোৱে পাব বিচাৰে, ল'ৰা ছোৱালী, ছোৱালী বুলি নহয়, শিৱৰ দৰে হ'বও বিচাৰে, শিৱক পাব বিচাৰে। শিৱক পাবলৈ আচলতে ইমান সহজ নহয়। শিৱক পাবলৈ পাৰ্বতীয়েও বহুত তপস্যা কৰিছিলে, বহুত তপস্যাৰ অন্ততহে তেওঁ শিৱক স্বামী হিচাপে পাইছিলে। কবিতাটো তেনেকুৱা তাৰ ৰিলেটেড। আৰু লগতে যিহেতু আমি জানোৱে, আপোনালোকে হয়তো জানেই, মানে সতী শিৱৰ আধা অংগ অৰ্থাৎ অৰ্ধাংগিনী বুলি কৈছে। আৰু তাৰ ওপৰতে আধাৰিত এইটো কবিতা মই পাঠ কৰিবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনামেই শিৱক সমৰ্পিত কৰি। মই মীৰা আৰু ৰাধা নহয়, মই মীৰা আৰু ৰাধা নহয়, সতী বনিব বিচাৰোঁ। আৰু শুনা, মই শিৱৰ দৰে স্বামীহে বিচাৰোঁ। আৰু শুনা, মই শিৱৰ গুণ থকা স্বামীহে বিচাৰোঁ। আৰু ছেকেণ্ড লাইনটো এনেকুৱা ধৰণৰ, যাৰ পিছত থাকে হাজাৰ গোপী, যাৰ পিছত থাকে হাজাৰ গোপী, কিন্তু তেওঁৰ চকুত কেৱল মোৰ আৰ্দ্ৰতা থকা বিচাৰোঁ। আৰু শুনা, মই এই কাৰণেই শিৱৰ নিচিনা স্বামী বিচাৰোঁ, শিৱৰ নিচিনা গুণ থকা স্বামী বিচাৰোঁ। যাৰ ওচৰত সকলো থাকিও, যাৰ ওচৰত সকলো থাকিও তেওঁক মোৰ অবিহনে আধৰুৱা বুলি কওঁ, যাৰ ওচৰত সকলো থাকিও তেওঁক মোৰ অবিহনে আধৰুৱা বোলক মই তেওঁৰ জীৱনৰ কেৱল সেইকণ অভাৱেই হ'ব বিচাৰোঁ। আৰু মই তেওঁৰ জীৱনৰ কেৱল সেইকণ অভাৱেই বিচাৰোঁ। বছ সেইকাৰণে শিৱৰ দৰে জীৱন সংগী বিচাৰোঁ। যাৰ পিছত থাকে হাজাৰ গোপী, কিন্তু তেওঁৰ চকুত কেৱল মোৰ আৰ্দ্ৰতা থকা বিচাৰোঁ। আৰু শুনা, মই এই কাৰণেই শিৱৰ দৰে স্বামী বিচাৰোঁ। আৰু মই এই কাৰণেই শিৱৰ দৰে স্বামী বিচাৰোঁ। যাৰ ওচৰত সকলো থাকিও, যাৰ ওচৰত সকলো থাকিও তেওঁক মোৰ অবিহনে আধৰুৱা বুলি কওঁ, যাৰ ওচৰত সকলো থাকিও তেওঁক মোৰ অবিহনে আধৰুৱা বোলক মই তেওঁৰ জীৱনৰ সেইকণ অভাৱেই হ'ব বিচাৰোঁ। আৰু মই তেওঁৰ জীৱনৰ সেইকণ অভাৱেই হ'ব বিচাৰোঁ। বছ এই কাৰণেই মই শিৱৰ দৰে স্বামী বিচাৰোঁ। আৰু মই এই কাৰণেই শিৱৰ দৰে জীৱন সংগী বিচাৰোঁ। যিদৰে শিৱৰ সন্মানৰ বাবে সতীয়ে নিজক ত্যাগ কৰিছিল, যিদৰে শিৱৰ সন্মানৰ বাবে সতীয়ে নিজক ত্যাগ কৰিছিল, ময়ো এনেকুৱা ত্যাগ তেওঁৰ সন্মানত দিব বিচাৰোঁ। ময়ো এনেকুৱা ত্যাগ তেওঁৰ সন্মানত দিব বিচাৰোঁ। আৰু শুনা, মই শিৱৰ দৰে স্বামী বিচাৰোঁ। আৰু শুনা, মই শিৱৰ গুণ থকা স্বামীহে বিচাৰোঁ। আৰু শুনা, মই তেওঁৰ জীৱন সংগিনী নহয়, মই তেওঁৰ জীৱন সংগিনী নহয়, তেওঁৰ অৰ্ধাংগিনী হ'ব বিচাৰোঁ। মই তেওঁৰ জীৱন সংগিনী নহয়, মই তেওঁৰ অৰ্ধাংগিনী হ'ব বিচাৰোঁ। বছ মই এই কাৰণেই মই শিৱৰ দৰে স্বামী বিচাৰোঁ। হয় জানো, শিৱক পাবলৈ ইমান সহজ ক'ত, সেইকাৰণেতো পাৰ্বতীৰ নিচিনা তপো কৰিব বিচাৰোঁ। আৰু শুনা, মই শিৱৰ দৰে স্বামী বিচাৰোঁ। আৰু শুনা, মই শিৱৰ দৰে স্বামীহে বিচাৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। এই কেইষাৰমান লাইন কিন্তু ভাল লাগিলে কথাখিনি, সেইকাৰণে মই এইদৰে আপোনালোকৰ আগত শুনালোঁ। যদি ভাল পায় মোৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে শ্বেয়াৰ নকৰিলেও বাৰু লাইক কৰিব, আৰু লগতে কমেণ্টত কেনেকুৱা পালে জনাব। আৰু এই কবিতাটো কেনেকুৱা পালে জনাব। লগতে মোৰ পেজটো ফ'ল' কৰি থৈ যাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।